হুজাইৰ ডবকাত সংখ্যালঘু ছাত্ৰৰ ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰাক লৈ আমচুৰ উত্তাল প্ৰতিবাদ। ডবকা নগৰৰ মাজমজিয়া পুলিচ পইণ্টত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনৰ হুছেইন, হুজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰকে ধৰি অন্যান্য কৰ্মীসকল উপস্থিত থাকি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত সংখ্যালঘু ছাত্ৰৰ কেইবা কোটি টকাৰ ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰাক লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ডবকা নগৰৰ আকাশ বতাহ কঁপাই তোলে। লগতে সম্পূৰ্ণ ঘটনাৰ উচিত তদন্তৰ দাবীত ডবকা নগৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিকৃতি দাহ কৰে। উপযুক্ত যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰসকলে এই যি ধন আছে নাই পোৱা, গতিকে আমচুৱে বিগত বাৰম্বাৰ প্ৰমাণ সহকাৰে বিভাগীয় কৰ্তৃপক্ষক, মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীক, সংখ্যালঘু তত্ত্ব মন্ত্ৰী ৰঞ্জিত দত্তক বিভিন্ন সময়ত অৱগত কৰাৰ পিছতো কোনো ধৰণৰ কাণ সাৰ নাই। গতিকে আমচু কেন্দ্ৰীয় সমিতিৰ পুৰোহিত যিটো প্ৰেছ মিটৰ জৰিয়তে স্পষ্টভাৱে আমচুৱে অভিযোগ উত্থাপন কৰিছে যে এই যি কেলেংকাৰীৰ লগত কেন্দ্ৰৰ পৰা লৈ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী, সংখ্যালঘু তত্ত্ব মন্ত্ৰী ৰঞ্জিত দত্ত সহ বিভাগীয় বিষয়া, বহু বিষয়া, একাংশ বিষয়া জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। গতিকে আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰত্যেকখন জিলা সমিতিৰ লগতে জিলা সমিতি আজি ডবকা পুলিচ পইণ্টত আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি দাহ কৰি আমি আকৌ এবাৰ আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত যি ধৰণে কেলেংকাৰী কৰি আছে উচিত তদন্ত হ'ব লাগে। আৰু এই অভিযোগ দিছোঁ, মুখ্যমন্ত্ৰীৰ ওচৰত আমি অভিযোগ দিছোঁ, কিন্তু এতিয়ালৈকে সেই দুৰ্নীতিক সম্পূৰ্ণৰূপে অসম চৰকাৰে ঘাপ দিয়াৰ চেষ্টা কৰি আছে, তেখেতসকলে সংৰক্ষণ দিয়াৰ চেষ্টা কৰি আছে। গতিকে আমি আজি এই আন্দোলনৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে অনতিপলমে উচ্চপদস্থ তদন্ত ঘোষণা কৰক এই সংখ্যালঘু দুৰ্নীতিৰ ছাত্ৰবৃত্তিৰ দুৰ্নীতিৰ বিৰুদ্ধে, যিহেতুকে আমাৰ বহু সংখ্যালঘু ছাত্ৰ ছাত্ৰী, দুখীয়া ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ডিপ্ৰাইভ হৈ আছে আৰু আমি সেইটো আমচুৱে কেতিয়াও মানি নলয়। গতিকে আমি দাবী কৰিছোঁ লাগিলে প্ৰয়োজনীয় CBI তদন্ত দিয়ক, এই তদন্ত কৰক, গতিকে এই দুৰ্নীতিত ভ্ৰষ্টাচাৰীত মন্ত্ৰী, বিষয়া যিসকল জড়িত হৈ আছে বা দলাল যিসকল জড়িত হৈ আছে সেইসকলক অনতিপলমে গ্ৰেপ্তাৰ কৰি সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিব লাগে। নিউজ ডেস্ক ৰিপোৰ্ট, টাইম 24 আছাম।